দ্বিতীয় চকুৰালি যদি আছে আমাৰ বিটিচিত একমাত্ৰ হাগ্ৰামা মল্লিক ডাঙৰীয়াই দ্বিতীয় চকুৰালি হৈ আছে আজিৰ দিনত বিটিচিত। ইউপিপিএলক আঁকোৱালি লোৱাৰ কাৰণ এটাই, ইউপিপিএল দল হ'ল বড়োলেণ্ডত 26টা জনগোষ্ঠী আৰু 18টা ভাষী ব্যক্তিসকলক সৰ্বাংগীন উন্নয়নৰ কাৰণে ৰাইজক নিৰাপত্তা দেওয়া এটা দল। ইউপিপিএল দলে সঘনাই বড়োলেণ্ডৰ শান্তিৰ কাৰণে কাম কৰি গৈছে, বড়োলেণ্ডৰ শান্তি বজাই ৰখাৰ কাৰণে ইউপিপিএল দলে কাম কৰি গৈছে। আৰু সেইকাৰণে মানুহে যিহেতু হাগ্ৰামা মল্লিক ডাঙৰীয়াৰ 6 মহীয়া কাৰ্যকালত আজি আপোনালোকে নিজে চকু দি দেখা পাইছে, জল পট এছেম্বলি ভাঙা ভাঙি, টোল গেট ভাঙা ভাঙি, বড়োবোৰৰ সৃষ্টি, চুৰি কাৰ্য, সিন্ডিকেট ৰাজ, পৰিয়াল কেন্দ্ৰিক ৰাজনীতি, বিভিন্ন ধৰণৰ তেওঁলোকৰ যিবিলাক অভিযোগ আজিৰ দিনত উঠি আছে, ৰাইজে নিজ চকুৰে জল পট দেখা পাইছে। তেওঁলোকৰ যি অপশাসন এইবিলাক দেখা পাই পেলাই ৰাইজে পুনৰবাৰ চিন্তা কৰিছে। আজি গাঁৱে গাঁৱে ইউপিপিএল, ঘৰে ঘৰে ইউপিপিএল, চুবাই ইউপিপিএল, দোকানে দোকানে ইউপিপিএল, মানুহৰ মনে মনে অন্তৰে অন্তৰে ইউপিপিএল সোমাই গৈছে। কাৰণ ইউপিপিএল দলে একমাত্ৰ বড়োলেণ্ডৰ 35 লাখ জনসাধাৰণক নিৰাপত্তা দিব পাৰিব, আন দলে কেতিয়াও দিব নোৱাৰিব। এই কথাটো একদম স্পষ্ট হৈ গৈছে। সেইকাৰণে ৰাইজে হিল ডাং ভাঙি আহি পেলাই এইবাৰ ইউপিপিএল দলত যোগদান কৰি আছে। আজিও আপোনালোকে দেখা পাইছে, এতিয়া আমাৰ ভেৰগাঁও বিধানসভা সমষ্টিৰ মুখ্য কাৰ্যালয় আজি ডিমাকুছিত বহু বিজেপিৰ পৰা, বিপিএফৰ পৰা, আন দলৰ পৰা যুৱকসকলে আহি পেলাই আমাৰ ইউপিপিএল দলত যোগদান কৰিছে। একমাত্ৰ তেওঁলোকে অঞ্চলখন গঢ় দিয়াৰ কাৰণে, ভেৰগাঁও সমষ্টিৰ এজন ভাল জনপ্ৰতিনিধিক জুকাই ফালে এই সমষ্টিৰ এই অঞ্চলৰ কাৰণে তেওঁলোকে যাতে এই আপোনাৰ জনপ্ৰতিনিধিয়ে যাতে এছেম্বলিত যাই ফালে অঞ্চলৰ হৈকে মাত মাতিব পাৰে। আমি দেখা পাইছো যোৱা বিগত দিনবোৰতো ইয়াৰ পৰা কমলী বাইদেৱে 4টা টাৰ্ম তেখেতে ইয়াৰ পৰা বিজয়ী হৈ গৈছিল। ৰাইজক তেখেতে একো দিব নোৱাৰিলে, এছেম্বলিত যাই পেলাই তেখেতে টোপনি মাৰাহে আমি দেখা পাইছিলো, হয় না নাই? আপোনালোকে চিন্তা কৰক, কিমান ডাঙৰ এটা সমষ্টি, বিভিন্ন ৰাইজৰ সমস্যা থাকে। এই সমস্যাৰ কাৰণে কোনো আজিৰ দিনত জনপ্ৰতিনিধিয়ে মূল সমস্যাৰ ওপৰত কেতিয়াও মাত দিয়া নাই। গতিকে ডিলিমিটেশ্যনৰ পিছত ভেৰগাঁও বিধানসভা সমষ্টিটো নতুনকৈ পাইছে আৰু নতুন সমষ্টিৰ যুৱ নেতা নেলছন বড়ো ডাঙৰীয়াই বিপুল ভোটত বিজয়ী হ'বলৈ গৈ আছে। আৰু তেখেতে যিহেতু এজন বলিষ্ঠ নেতা, পুৰণি নেতা, তেখেতৰ কাম কৰাৰ ইচ্ছা আছে আৰু অঞ্চলটোৰ কাৰণে তেখেতে সঘনাই ৰাইজৰ লগত আছে, ৰাইজৰ লগে কাম কৰি যাই আছে আৰু তেখেতৰ জয় নিশ্চিত একদম 100%। বিপিএফে ৰিজনিং কৰি আছে, বিপিএফৰ মাজতে তেওঁলোকে জইনিং কৰাই আছে, হয় না নাই? বিপিএফ পৰিয়াল কেন্দ্ৰিক ৰাজনীতি আৰম্ভ কৰিছে। হাগ্ৰামাই নিজে চিফ হয়, তেখেতৰ খুৰখালি আজিৰ দিনত ইএম হয়, আকৌ দ্বিতীয়বাৰ তেখেতক আজিৰ দিনত MLA খেলিবৰ কাৰণে প্ৰাৰ্থিত্ব প্ৰকাশ কৰিছে। 6 মাহৰ ভিতৰত ৰাইজক একো দিব পৰা নাই, পৰিৱৰ্তনৰ নামত খালী বৰ্তন দিছে। আৰু এতিয়া কি কৰি আছে, পৰিয়াল কেন্দ্ৰিক নামত তেওঁলোকে নিজৰ দলৰ ভিতৰৰ কৰ্মীবিলাক বাদ দি ফালে বিপিএফৰ কিমান পুৰণি নেতাবিলাক আছে, ভাল নেতাবিলাক আছে, সেইবিলাক ব্যক্তিক আজিৰ দিনত বাদ দি ফালে তেখেতে নিজৰ ঘৰৰ ফেমিলিক চিনি পাইছে। ঘৰৰ ফেমিলিকে আজিৰ দিনত যিকোনো সা সুবিধা দি আছে। 2 লাখ টকাকৈ তেওঁলোকে যি যুৱকসকলৰ কাৰণে চেক প্ৰদান কৰিছে আপোনালোকে দেখা পাইছে। বিপিএফ দলৰ কোনোবা VCDC চেয়াৰমেন, কোনোবা VCDCৰ মেম্বাৰ, বিপিএফ দলৰ সক্ৰিয় কৰ্মী, তেনেকুৱা ব্যক্তিয়ে বিপিএফৰ মাজত সেই টকাটো আজিৰ দিনত 2 লাখ টকাটো তেওঁলোকে ভগাই লৈছে। কিন্তু ঠিক আছে, তেওঁলোকে টকাটো দিছিলে আৰু এতিয়া কি হৈছে, তেওঁলোকে যি 2 লাখ টকাকৈ যুৱক যুৱতীসকলক প্ৰদান কৰিছে, এই টকাটো হাগ্ৰামা মল্লিক ডাঙৰীয়া বৰ্তমান ৰিটাৰ্ণ খুজি আছে। যোনজন ব্যক্তিয়ে 2 লাখ টকাটো পাইছে তাৰ পৰা 1,90,000 টকাটো হাগ্ৰামা মল্লিক ডাঙৰীয়াক নিৰ্বাচন খেলিবৰ কাৰণে ঘূৰাই দিব লাগিব আৰু 10,000 টকাটো আপুনি ৰাখিব পাৰিব। এয়াই হৈছে হাগ্ৰামা মল্লিক ডাঙৰীয়াৰ টুপি পিন্ধোৱা ৰাজনীতি। মহেশ্বৰ বড়ো ডাঙৰীয়াই 2বাৰ তেখেতে বিধায়ক হৈ গৈছে, তেখেতৰ চেহেৰাটোহে মহেশ্বৰ বড়ো MLA চাৰ্টিফিকেটটো লাগি আছে বুলি। গতিকে ৰাইজে তেখেতক চিনি নাপায় বৰ্তমান সময়ত, বুজিছে? গতিকে বিপিএফ দলৰ চৰিত্ৰ কি আৰু বিপিএফ দল কি, আজিৰ দিনত তেওঁলোকে আজিৰ দিনত ৰেলী কৰিছে ভেৰগাঁৱত। ভেৰগাঁৱৰ গাড়ী কেইখন আছে আৰু ভেৰগাঁৱৰ কৰ্মী কেইখন আছে, আপোনালোকে নিজে চিন্তা কৰক। ক'ৰবাৰ গোৰেশ্বৰৰ পৰা ভাড়া কৰি পেলাই তেওঁলোকে আজি গাড়ী আনিছে, টংলাৰ পৰা ভাড়া কৰি পেলাই তেওঁলোকে আজি গাড়ী আনিছে, ৰেলী কৰিছে। ৰেলী কৰি আপোনালোকে এটা কথা মনত ৰাখক, খালী কলক, খালী বৰ্তনৰ আৱাজটো বোলে সদায় বেছি হয়। ঠিক তেনেকুৱা ধৰণৰ আজি তেওঁলোকৰ গাড়ীৰ ভিতৰত মানুহ নাই, ড্ৰাইভাৰটো অকলে ঘূৰি আছে, আপোনালোকে দেখা পাইছে। গতিকে খালী বস্তুৰ শব্দটো সদায় বেছিকৈ হয়। গতিকে আমি ইউপিপিএল খালী নহয়, আপোনালোকে নিজে দেখাইছে, জাক জমক ভৰ্তি হৈ আছে। ইয়াৰ বিষয়ে আৰু কি ক'ম আপোনালোকক? এয়া 100% জয় নিশ্চিত। নেলছন বড়ো ডাঙৰীয়াই বিপুল ভোটত জয় হ'ব আৰু তেখেতে মন্ত্ৰী পাবলৈ গৈ আছে। আৰু এইটো অঞ্চলৰ বিভিন্ন জ্বলন্ত সমস্যাবিলাক নেলছন বড়ো ডাঙৰীয়াই অখিল গগৈতকৈ অধিক বলিষ্ঠ কণ্ঠেৰে তেখেতে বিধানসভালৈ মাত দিবলৈ গৈ আছে। ৰাইজৰ সমস্যা 100% তেখেতে সমাধান কৰিব, আমাৰ দৃঢ় বিশ্বাস। আৰু বড়োলেণ্ডবাসী ৰাইজক ইউপিপিএলে নিৰাপত্তা দিব। ইউপিপিএল দলে একমাত্ৰ বড়োলেণ্ডত কাম কৰা দল। বড়োফাৰ নামত ছুপাৰ 50 মিছনৰ জৰিয়তে বড়োলেণ্ড অঞ্চলত চোকা ল'ৰা ছোৱালীবিলাক, আজি বড়োৱে হওক, ৰাভাই হওক, বেংগলীয়ে হওক, যিকোনো জাতি জনগোষ্ঠীৰে নহওক কিয়, তেওঁলোকক ফ্ৰী অফ কষ্টত, যিসকল ল'ৰা ছোৱালীবিলাকৰ ৰিজাল্ট ভাল, হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত, তেওঁলোকে মেট্ৰিক পাছ কৰাৰ পিছত পঢ়া শুনা চোকা ল'ৰাবিলাক প্ৰমোদ বড়ো ডাঙৰীয়াই
ফ্ৰী অফ কষ্টত তেখেতে বড়োবা ছুপাৰ মিফটি মিছনৰ আঁচনিৰ জৰিয়তে আজি বাহিৰত পঢ়াই তেওঁলোকক আজি ভাল ভাল চাকৰি IPS APS ডক্টৰ ইঞ্জিনিয়াৰ বনাবলৈ তেখেতে সক্ষম হৈছিলে। আৰু BPF দলে কি কৰিছে, যুৱ সমাজৰ ভৱিষ্যত তেওঁলোকে ধ্বংস কৰি দিছে। কি কয় হাগ্ৰামা মহলিৰ ডাঙৰীয়াই চিৰাঙত বাথুখেৰাই ৰিজৰ্টত DJ বজাই মদ ভাং খুৱাই যুৱসকলৰ ভৱিষ্যত হাগ্ৰামা মহলিৰ ডাঙৰীয়াই ধ্বংস কৰি দি আছে। আজিৰ দিনত আপোনালোকে দেখা পাই আছে। গতিকে হাগ্ৰামা মহলিৰ ডাঙৰীয়াই যুৱ সমাজ কেতিয়াও আগবাঢ়ি যাক এই কথাটো তেখেতে চিন্তা নকৰে। তেখেতে একমাত্ৰ মছলাৰ পিছফালে দাউৰি থাকে। তেখেতৰ একমাত্ৰ মছলা লাগে। মছলা মানে কি, তেখেতে পইচাটো বিচাৰে, পইচাৰ বাহিৰে একো নিবিচাৰে। এই কথাটো হ'ল হাগ্ৰামা মহলিৰ ডাঙৰীয়া। আজি বিজনেছ তেখেতে পাহাৰ বনাই দিব বুলি কৈছে। পাহাৰটো দূৰৰ কথা, আপুনি আগতে কৈছে 1 তোলাকে সোণ দিম বুলি ৰাইজক। সেই সোণটো আগতে আপুনি প্ৰদান কৰকচোন, পাহাৰটো বহুত দূৰৰ কথা। তেনেকুৱা ধৰণৰ কথাবিলাক আজিৰ দিনত হাগ্ৰামা মহলিৰ ডাঙৰীয়াই জোকাৰ নিচিনা কথা কয়। পাব্লিকে যেতিয়া তেখেতক চাই মিডিয়াত, একমাত্ৰ জোকাৰ হিচাপে তেখেতক চাই পেলাই মজা লয়। ইয়াৰ বাহিৰে একো নহয় BTC বাকী ৰাইজে। প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ চলাকালীন চিৰাঙৰ শিক্ষাৰ মানদণ্ডটো ক'ৰ লাগি গুচি গৈছিল আপোনালোকে দেখা পাইছে। অসমৰ ভিতৰত টপ ৰেংকত চিৰাং ডিষ্ট্ৰিক্টটো উঠি আহিছে। আৰু BPFৰ দিনত চিৰাঙৰ ৰিজাল্টটো কেনেকুৱা আছিল আপোনালোকে নিজে দেখা পাইছে, জল জল পট পট। গতিকে EPPLৰ যে জয় নিশ্চিত, প্ৰমোদ বড়ো ডাঙৰীয়াই যিহেতু এইবাৰ MP হৈ পেলাই আজি দিল্লীলৈ গুচি গৈছে। আজি দিল্লীৰ পানী ডাইৰেক্ট BTC লৈ আহিবলৈ গৈ আছে। চুইচ গেট আজি দিছপুৰৰ চুইচ গেট ভাঙি দিয়া হৈছে। গতিকে আগতে চুইচ গেটত যিখিনি পানী আমাৰ বাজি গৈছিল, ফাঁচি গৈছিল, সেই পানীটো আজিৰ দিনত ফাঁচি নাযায়। দিল্লীৰ পানী ডাইৰেক্ট BTC লৈ আহিব আৰু ডাইৰেক্ট BTCৰ মানুহে ইয়াৰ কিবাটো খাব পাৰিব। কি কয় BTCৰ উন্নতি হ'ব। আজি হয় ফাগুন বহা চলি আছে, ফাগুন বতৰ চলি আছে। কিছুমান ব্যক্তিয়ে আমাৰ EPPL দল ত্যাগ কৰি পেলাই আন আন দলত গুচি যাই আছে। বিভিন্ন লোকে, বিভিন্ন নেতাবিলাকে, BPF দলৰ কোনোবা চামচাবিলাকে আজিৰ দিনত বিভিন্ন অভিযোগ দি আছে EPPL দল এৰি ফালে EPPL দল ধ্বংস হৈ গৈছে। আপোনালোকে এটা কথা মনত ৰাখক, আজি ফাগুন মাহৰ বতৰ চলি আছে, EPPLৰ গছৰ পাত পৰি গৈছে। বহাগ মাহ আহি আছে, নতুন পাত গজিব, নতুন ফল আহিব। আৰু এই ফল খাবৰ কাৰণে এই পাপত গজা চৰাইবিলাকে পুনৰবাৰ আমাৰ EPPL দলত যোগদান কৰিবলৈ গৈ আছে বহাগ মাহত। এইখিনিয়ে আপোনালোকক জনালো।